হাই ফ্ৰেণ্ডছ, আজি বৃহস্পতিবাৰ। মই আজি লক্ষীনাৰায়ণ যোৰা গাটো ধুৱাই দিওঁ। মই প্ৰত্যেক বৃহস্পতিবাৰে ধুৱাওঁ। তাকে মই নমাই আনিলোঁ তেওঁলোকক আসনৰ পৰা। এতিয়া প্ৰথমতে নাৰায়ণক, তাৰপিছত লক্ষীক ধুৱাম। লক্ষীনাৰায়ণ ধুৱাবলৈ মই জোগাৰ কৰি লৈছোঁ এগতি পানীত মই সোণাৰ আৰু ৰূপা আৰু আৱা গাখীৰ আৰু তুলসী পাত দি পেলাই ধুৱাম। তুলসী পাত বুলি কওঁতে মনত পৰিল, মোৰ ফেচবুকৰ বান্ধৱী এজনীয়ে কৈছিল মানে লক্ষীক হেনো তুলসী পাত দিব নালাগে, কিন্তু মই মানে জনামতে আৰু যে আমাৰ কলাৰছত যিখন চিৰিয়েল দিয়ে শিৱ শক্তি, তাতেও চাবচোন লক্ষী আৰু লক্ষীৰ লগত তুলসীৰ এটা বিৰাট ওতপ্ৰোতভাৱে জড়িত মানে এখন সেয়া আছে। যিটো আমাৰ তুলসীৰ গিৰিয়েক যে শংখাসুৰক যেতিয়া আমাৰ মহাদেৱে বধ কৰিব ওলাইছিল, তুলসীয়ে পূজা কৰি থকাৰ কাৰণে তেওঁ বধ কৰিব পৰা নাছিল। কাৰণ তুলসী এইফালে মহাদেৱক পূজা কৰি আছিল যে কেনেকৈ বধ কৰিব। তাৰপাছত ভগৱান নাৰায়ণে আকৌ শংখাসুৰৰ ৰূপ লৈ পেলাই তুলসীৰ পূজাখিনি ভংগ কৰি তেওঁৰ লগত প্ৰেম লাভ কৰিছিল। সেই টাইমতে আমাৰ মহাদেৱে তেওঁক হেৰি কৰি দিলে, শংখাসুৰক বধ কৰি দিলে। এই কথাটো তুলসীয়ে গম পাই পেলাই পিছত নাৰায়ণক আমাৰ কি কৰিলে, পাথৰটো বনাই দিছিল নহয়। সেই পাথৰ বনোৱাতে আৰু সকলো দেৱ দেৱতাই তুলসীক কাতৰ মিনতি কৰোৱাত দেখোন তুলসী আকৌ তেওঁ বিষ্ণুক পুনৰ ৰূপ ঘূৰাই দিলে। কিন্তু তেওঁ কি হ'ল, শংখক সদায় বিষ্ণুৰ লগত ৰাখিলে আৰু তুলসীক দিলে লক্ষীৰ ৰূপত, লক্ষীৰ বুকৰ মাজত তেওঁৰ আত্মাটো বিৰাজ কৰি দিলে। সেই হিচাপেতো তুলসী আৰু লক্ষীটো ধৰক এটা যেনে পাওঁ। সেইকাৰণে কিন্তু মই তুলসী দিওঁ লক্ষীক। কোনোবাই বা দিয়ে নিদিয়ে তেওঁলোকৰ নিজা মতামত কথা দিয়কচোন। কিন্তু মই তাতেও চাইছোঁ আৰু আগতেও শুনিছিলোঁ এজন ভকতৰ মুখৰ পৰা তুলসী লক্ষীৰ হৃদয়ত বাস কৰে। সেয়ে মই লক্ষীক কিন্তু তুলসী দিওঁ দেই। আপোনালোকে বা কি ভাবে, মই যিখিনি জানো সেইকাৰণে মই দিওঁ দিয়ক। তুলসী থাকে লক্ষীৰ লগত আৰু শংখাসুৰ থাকে নাৰায়ণৰ লগত। এয়া মোৰ পূজা হৈ গ'ল। কেনে লাগিল মোৰ ভিডিঅ'টো? ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজি বৃহস্পতিবাৰৰ পূজাখিনি মোৰ সমাপ্ত হ'ল। আজিলৈ এইখিনিয়ে। বাই বাই।